কি খবৰ আপোনালোকৰ আশা কৰিছোঁ ভাল মোৰ চেনেলৰ অন্যটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এতিয়া সময় হৈছে 12টা আৰু মই যাব ওলাইছোঁ নগাঁও তো ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ নগাঁও মানে ভাটিবেলা মোৰ আছে কম্পিউটাৰ ক্লাছ আৰু মই যাব লাগিব কলেজতো কাম আছে গতিকে ভিডিঅ'টো চাই থাকক কি কাৰণতনো কলেজ যাওঁ মই দেখাই থাকিম গতিকে বলক মই যাওঁ বাই বাই দে হাতখন এনেকৈ বাই বাই বুলি দি দে আকৌ বাই বাই তো হে গাইজ যিসকলে চিনি পায় আৰু যিসকলে নাপায় তেওঁলোকে চাওক এয়া হৈছে আমাৰ ফেমাছ জাজুৰী চেল্ফি ৰোড ইয়াত বহুত ল'ৰা ছোৱালীয়ে ফটোশ্বুটৰ কাৰণেও আহে পালোঁ আমাৰ কমন ৰুম এনেই আৰু একো নাই ভাবিলোঁ এনেই এবাৰ দেখাই দিওঁ ভিডিঅ'টোৰ জৰিয়তে মোৰ তাত ৰখিও যাব অলপ দিন আগত মই আহিছিলোঁ কলেজলৈ তেতিয়া ভালকৈ এটা ভিডিঅ' কৰিছিলোঁ আমাৰ কলেজৰ লাইব্ৰেৰীটো দেখাইছিলোঁ আৰু বহুত কিবা কিবি কিন্তু দুৰ্ভাগ্যক্ৰমে মোৰ এডিটিঙৰ পিছত ভিডিঅ'টো ডিলিট হৈ গ'ল যাৰ কাৰণে মই আজি আকৌ দুবাৰ কৰিছোঁ কিন্তু আজি ভালকৈ বস্তুবোৰ দেখাব পৰা নাই তথাপি আৰু যিমানখিনি পাৰিছোঁ দেখাইছোঁ আৰু এজোপা কঁঠাল চাওকচোন কিমান তলৰ পৰা লাগিছে আৰু এজোপা গছ মই প্ৰথমতে কিবা মমাই তামোল গছ বুলি ভাবিছিলোঁ কিন্তু পিছতহে চালোঁ নামটো কিবা বটল পাম নে কি আপোনালোকে কোনোবাই চিনি পায় যদি ক'বচোন গছজোপা দেখি কিন্তু ভাল লাগে হেল্ল' তো হে গাইজ এইখন হৈছে আমাৰ গাৰ্ডেনখন ফুলবোৰ মৰহিয়ে গ'ল তথাপিতো আৰু দেখাইছোঁ আপোনালোকক চাওক তো যিহেতু সময় এতিয়াও বহুত আছে তো ভাবিলোঁ ATMৰ পৰা আহোঁ কিয়নো মোৰ পইচা উঠাব লগা আছিলে তো ভাবিলোঁ পইচা উঠাই পেলাই লগৰজনীৰ ঘৰত যাম নহয় মানে আমি আহিলোঁৱে ওলাই আৰু কেমেৰাটো মই হাতেৰে ধৰি থকাৰ কাৰণে ইমান লৰি আছিলে আশা কৰিছোঁ বুজি পাব আৰু যাতে বেয়া নাপায় আৰু এতিয়া গৈ আছোঁ লগৰজনীৰ ঘৰত যদি মই পাৰোঁ অলপকৈ এনেই দেখাবলৈ চেষ্টা কৰিম বাৰু আৰু তাৰপিছতে আণ্টিয়ে আনি দিলে এয়া পকা অমিতা আমি অমিতা খাই কথা পাতি আছিলোঁ আৰু তাইক ভিডিঅ'ত উঠালে তাই ইমান লাজ কৰে মোক গালিয়ে পাৰি থাকে নন ষ্টপ আৰু তাৰপিছত আমি কথা পাতি আছিলোঁ তো মই আৰু ভিডিঅ' কৰা নহ'ল আৰু তেনেকৈ সময় হ'ল ভাত খোৱাৰ গতিকে ভাবিলোঁ আপোনালোকক যদি সকলো দেখাই আছোঁ এইখিনিনো কিয় নেদেখাওঁ ন আৰু আমি দুইজনী একেলগে এনেকৈ বিচনাতে ভাত খাবলৈ লৈছোঁ তাৰপিছত আমি আকৌ কলেজলৈ যাম গৈ পেলাই চাৰ্টিফিকেট ল'ম আৰু ভিডিঅ'টো চাই থাকক এতিয়াও আছে আপোনালোকক আজি কিবা এটা দেখাম নগাঁৱৰ কিবা এটা বিশেষ কিবা এটা দেখাম গতিকে ভিডিঅ'টো চাই থাকক আগলৈ আৰু আমি খাই বৈ ওলাই আহিলোঁ কলেজলৈ বুলি
তো ফাইনেলি আমাৰ কাম হ'ল, আমি চাৰ্টিফিকেট ল'লোঁ আৰু বাৰাণ্ডাতে চাওকচোন একুৰিয়ামটোত মাছকেইটা ইমান মৰম লাগিছে। তো ভাবিছোঁ আপোনালোককো আকৌ এবাৰ দেখাই দিওঁ। কোনটো মাছ বেছি মৰম লাগিছে ক'বচোন দেই, মোৰ কিন্তু গোটেইকেইটাই বহুত ভাল লাগিছে। তো আপোনালোকে চাগে ভাবিছে যে আকৌ ক'লৈ গৈ আছে। আচলতে মই কৈছিলোঁ যে আজি কলেজখন অকণমান দেখাম বুলি, অথনি অলপহে দেখালোঁ, দেখাই পেলাই লগৰজনীৰ ঘৰত গুচি গ'লোঁ। তো ভাবিলোঁ এতিয়া আকৌ অলপ দেখাওঁ। মই কৈছোঁ যে ইয়াৰ আগত ভিডিঅ'টোত মই বহুত ধুনীয়াকৈ গোটেইখিনি তুলিছিলোঁ, এইটোত মই গোটেইখিনি তেনেকৈ দেখাব পৰা নাই। তথাপিতো যিমানখিনি পাৰোঁ সিমানখিনি দেখাইছোঁ। গতিকে যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এইখন হৈছে অসমীয়া ডিপাৰ্টমেণ্টৰ ৱাল মেগাজিন। স্বাধীনতাৰ ৭৫ বছৰ প্ৰসংগ অসমীয়া কলা সাহিত্য। আৰু এইটো হৈছে ফেশ্বন টেকন'লজি ডিপাৰ্টমেণ্টৰ ৱাল মেগাজিন, সৃজনী আজাদী কা অমৃত মহোৎসৱ। আৰু এয়া চাওক, মই যে কৈ আছিলোঁ বিশেষ কিবা এটা দেখাম, তো সেয়া হৈছে নগাঁৱৰ অমৃত কানন। সঁচাকৈয়ে ঠাইখিনি বহুত বেছি মনোমোহা। তো ভাবিলোঁ আপোনালোকক দেখাওঁ। কেইবাজন ব্যক্তিৰ প্ৰতিমূৰ্তি বনোৱা আছে। এইফালে লেফ্ট ছাইডে আছিলে আনন্দৰাম ঢেকীয়াল ফুকনদেৱৰ, ইয়াতে মহেন্দ্ৰনাথ হাজৰিকা, হলধৰ ভূঞা, দেৱকান্ত বৰুৱা, এনেদৰে কেইজনমানৰ প্ৰতিমূৰ্তি বনোৱা আছিলে। আৰু এইফালে আছে পণ্ডিত জৱাহৰলাল নেহেৰু আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ, আৰু তাৰ বেক চাইডে লিখা আছিলে আমাৰ নগাঁও আমাৰ গৌৰৱ বুলি। মই আপোনালোকক সোমাই পেলাই এবাৰ দেখাম বুলি ভাবিছিলোঁ, কিন্তু যিহেতু তলা লগোৱা আছিলে তাৰ কাৰণে সোমাব নোৱাৰিলোঁ। আৰু এয়া হৈছে আমাৰ অসম গৌৰৱ সুধাকন্ত ভূপেন হাজৰিকাদেৱ। আৰু ভিডিঅ'টোৰ জৰিয়তে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমি নিজৰ ঠাইখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাটো আমাৰ নিজৰ কৰ্তব্য। গতিকে তামোল খাই য'তে ত'তে এনেদৰে থুক একাৰ আৰু পিক নেপেলাব, বহুত বেয়া দেখি। আৰু আজি ভিডিঅ'টো আছিল ইমানেই। আপুনি যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব, আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' ন'টিফিকেশ্যন আপুনি পাই যায়। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।